সো আপোনালোকক মই আজি ইয়াৰে পৰিৱেশবিলাক দেখাই লৈ গৈ যাম আমাৰ ডিষ্ট্ৰিক্ট টাউনলৈকে সো আপোনালোকে উপভোগ কৰক কেনেকুৱা পাব আপোনালোকে জনাব কমেণ্টত সো বলক সো এতিয়া হেল্ল' গাইজ আপোনালোকৰ ভালনে খবৰ আশা কৰোঁ সকলোৰে ভাল তো আজি মই উদালগুৰিত যাবলৈ ওলাইছোঁ সো এতিয়া যিহেতু সব 5.0 লকডাউন হৈ আছে তো চাব খুজিছোঁ কেনেকুৱা হৈছে আমাৰ ইয়াত পৰিৱেশটো কেনেকুৱা হৈ আছে সো আপোনালোককো দেখাব লৈছোঁ তো বলক চাওঁ আমাৰ লকডাউন 5.0 কেনেকুৱা চলি আছে সো মই এনেই একচুৱেলি মাস্ক পিন্ধিছোঁ কিন্তু কথা ক'বৰ কাৰণে এইটো খুলি থৈছোঁ তো বলক চাওঁ কেনে লাগে হোপ ইউ এনজয় এতিয়া চাই লওক অলপ ইয়াৰে মই এতিয়া ষ্টাৰ্ট কৰিম ইয়াৰ পৰা সো পৰিৱেশটো চাই লওক আমাৰ চাৰিওফালে মানে গোটেই চাহ বাগিচাই হয় এইবোৰ আৰু আগলৈ এনেকৈ চাই থাকিব পাব বলক মোৰ লগত সো আপোনালোকে ভাবি আছে এই ৰাস্তাৰ দুয়োকাষে থকা বাগিচাখনৰ নাম কি তো আপোনালোকক মই কৈ দিছোঁ এইখন হ'ল ডিমাকুচি চাহ বাগিচা যিখন আমাৰ ওচৰত আছে আৰু এতিয়া ইয়াৰ পাছত আপুনি আৰু আন এখন বাগিচা দেখিবলৈ পাব সেইখন হৈছে পানেৰী চাহ বাগিচা সো আপোনালোকে চাই থাকক উপভোগ কৰক সো গাইজ এইটো উত্তৰ ফালে যিটো দেখিছে সেইখন ভূটান পাহাৰ বুলি কয় কিন্তু আপোনালোকে এতিয়া নেদেখিব কিয়নো এইবোৰ মেঘে আৱৰি ৰাখিছে সো আপোনালোকে এইবোৰ দেখা নাপায় সো আপোনালোকে ৰাস্তাই চাওক ৰাস্তাৰ পৰিৱেশ উপভোগ কৰক সো এইখন দলং দেখিছে এইখন দলং একো নাই এইখন 2020 চনত আমি যাতায়াতৰ সুবিধা পাইছোঁ এইখন আপোনালোকে জানে এইখন বহুতেই জানে হয়তো বহুতেই নাজানে অসমৰ মুখ্যমন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই তেওঁ এইখন আধাৰশিলা স্থাপন কৰিব আহিছিলে হয়তো 2015 চনত সো ময়ো আছিলোঁ সাক্ষী কিন্তু পাহৰিলোঁ ডেটটো সো বেয়া নাপাব সো চাই থাকক হা এতিয়া আৰু মই কৈছিলোঁ নহয় অলপ আগতে যে আন এখন চাহ বাগিচা পাব বুলি তেতিয়া এইখনেই হয় এইখন হৈছে পানেৰী চাহ বাগিচা এইখন দ্বিতীয়খন চাহ বাগিচা য'ত নেকি আমি টংলা গ'লে উদালগুৰি গ'লে পাৰ হওঁ সো এয়াই আৰু আমাৰ পৰিৱেশ ইয়াত কেনে পালে ক'ব কমেণ্টত জনাব সো বলক গৈ থাকক আৰু বহুতো কিবা কিবি বস্তু দেখুৱাম এতিয়া আপোনালোকে এটা বহু পুৰণি মন্দিৰ দেখিব এই মন্দিৰটো নাজানো কিন্তু ইয়াত গোটেই প্ৰতিমাবোৰ সজোৱা আছে চাই লওক আপোনালোকে যদি জানে জনাবচোন কমেণ্টত কি মন্দিৰ বুলি কয় এইটো মই বিশেষকৈ নাজানো ইয়াৰ বিষয়ে তো সেইকাৰণে মই বেছি বিশেষ নক'লোঁ ইয়াৰ বিষয়ে চ' আপোনালোকে যদি জানে কোনোবাই তেতিয়াহ'লে কমেণ্টত নিশ্চয়কৈ জনাব এতিয়া এইটো দেখিছে এইটো পানেৰী চাহ বাগিচাৰ আপোনাৰ ফেক্টৰী হয় এইটো বাওঁহাতে যিটো দেখিছে সেইটো সো এতিয়া আমি ৰাইট টাৰ্ণ ল'ম আৰু যিটো বাওঁহাতৰ ৰাস্তাটো দেখিছে সেইটো ভুটীয়া চাং বামুণজুলি চামৰাং অৰঙাজুলি এইবোৰ যায়
So right now আমি উদালগুৰি পালোঁ so আপোনালোকে চাব so আপোনালোকে ভাবি আছে মোৰ চেহেৰাটো কিয় এনেকুৱা হ'ল মানে চুলিবোৰ এনেকুৱা হৈ গ'ল তো বহুতে জানিব আৰু বহুতে নাজানে কিয়নো চুলিবোৰ হেলমেট পিন্ধাৰ কাৰণে হৈছে তো ঠিক কৰিব নহ'লেই আপোনালোকে বেয়া নাপাব so এতিয়া আমি উদালগুৰি পালোঁ so আমি এতিয়া ৰাইট ল'ব লাগিব ৰাইট টাৰ্ণ ল'লোঁ so এইখনে হৈছে উদালগুৰি টাউন আপোনালোকে চাই থাকক আমাৰ সৈতে so আপোনালোকে দেখিলে যিখন লেফট সাইডে মহিন্দ্ৰা সাফাৰীখন ল'লে সেই ৰাস্তাটো আপোনাৰ তেজপুৰ লখিমপুৰ এনেকৈ যাব পাৰি উজনি অসম মানে আৰু আমি এতিয়া সিধাকৈ গৈ আছো So guys, ভিডিওটো বেছি দীঘলীয়া নকৰো so আপোনালোকে কেনে পালে চাই জনাব আমাৰ উদালগুৰি টাউনখন দেখি আপোনালোকৰ ভাল লাগিল না বেয়া লাগিল কমেন্টত জনাব তাৰোপৰি আৰু আগলৈ এনেকৈ ভিডিও পাই থাকিবলৈ লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব so আজিলৈ এইখিনিয়ে বিদায় থ্যাংক ইউ Thank you.